মানুহৰ জীৱনৰ কেইটামান সত্য 40 বছৰৰ পিছত শিক্ষাগত প্ৰমাণপত্ৰৰ আৰু কোনো মূল্য নাই মূল্য আছে কেৱল কৰ্মদক্ষতাৰ 50ৰ পিছত সৌন্দৰ্যৰ কোনো দাম নাই যিমানেই ৰূপসজ্জা নকৰক কিয় চকুৰ তলত ক'লা দাগ পৰিবই গাল খুতুৰা পৰিবই 60ৰ পিছত অৱসৰ তেতিয়া পুৰণি চকীখনৰ কোনো দাম নাই প্ৰথম বিভাগ দ্বিতীয় বিভাগ তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা সকলোৰে একেই পৰিচয় সকলোকে প্ৰাক্তন বুলিয়েই কোৱা হয় 70ৰ পিছত ডাঙৰ ঘৰ সৰু ঘৰৰ কোনো পাৰ্থক্য নাই কাৰণ ল'ৰা ছোৱালী সকলো ঘৰৰ বাহিৰত থাকে ঘৰত থাকে কেৱল বুঢ়া বুঢ়ী 80ত টকা থাকিলেও কোনো দাম নাই তেতিয়া চলাফুৰা কৰিব পৰাৰ ক্ষমতা নাথাকে তেতিয়া কেৱল কাষত মানুহৰ প্ৰয়োজন 90ৰ পিছত বিচনাত পৰি থকাৰ বাহিৰে আৰু কোনো কাম নাই তেতিয়া টোপনিত থকা আৰু সাৰে থকাৰ কোনো পাৰ্থক্য নাই কেইটামান চিৰন্তন সত্য বেছি কথাত মুখ নষ্ট বেছি আদৰত সন্তান নষ্ট বেছি লোভত জীৱন নষ্ট বেছি সন্দেহত সম্পৰ্ক নষ্ট বেছি অহংকাৰত মানুহ নষ্ট বেছি নিমখত তৰকাৰী নষ্ট আপোনাক ভাল ৰাস্তা দেখুৱাই আগবঢ়াই নিবলৈ আজি কাৰো সময় নাই কিন্তু আপোনাক বিপথে নি খালত পেলাবলৈ থকা মানুহৰ অভাৱ নাই কোনোবাই যদি আপোনাক ভাল বুলি নকয় তেন্তে দুখ নকৰিব কাৰণ এটা জীৱনত সকলোৰে লগত ভাল হৈ থাকিব নোৱাৰি এটা কুকুৰক মাত্ৰ 3 দিন খাবলৈ দিয়ক কুকুৰটোৱে আপোনাক 3 বছৰ মনত ৰাখিব কিন্তু এজন মানুহক 3 বছৰ খোৱালেও তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আপোনাক 3 দিনতে পাহৰি যাব জীৱন যাত্ৰাত ভাটৌ চৰাইৰ দৰে নাথাকিব ইগল হওক ভাটৌৱে কথা ক'ব পাৰিলেও ওপৰলৈ উৰিব নোৱাৰে কিন্তু নীৰৱ যদিও ইগলে আকাশ চুব পাৰে যদি মন বেয়া লাগে যদি অসহায় যেন লাগে তেন্তে এইটো কথা মনত ৰাখক আপোনাৰ মূৰৰ ওপৰত যদি এখন চালি আছে শৰীৰত যদি বস্ত্ৰ আছে যদি দুবেলা দুমুঠি খাবলৈ পাইছে আৰু নিশা শুবলৈ বা বিশ্ৰাম কৰিবলৈ যদি অকণমান ঠাই পাইছে তেন্তে বুজিব পৃথিৱীৰ ৭৫% লোকতকৈ আপুনি ধনী হাতত যদি টকা থাকে যেতিয়া আপুনি পছন্দৰ মতে কিবা এটা কিনিব পাৰে যলৈকে যাবলৈ মন যায় যাব পাৰে তেতিয়া বুজিব যে গোটেই পৃথিৱীৰ 20% বিত্তশালীৰ ভিতৰত আপুনিও এজন সুস্থ সবল নিৰোগী শৰীৰ এটা লৈ যদি আপুনি আজিৰ দিনটো পাৰ কৰিব পাৰিছে তেন্তে ভাবি লওক পৃথিৱীৰ লাখ লাখ মানুহৰ তুলনাত আপুনি এজন ভাগ্যৱান জীৱনটো পোৱা নোপোৱাৰ হিচাপ নিকাচ কৰা বজাৰ নহয় আহক আজিৰ পৰাই কোনো অভিযোগ নকৰি জীৱনটো উপভোগ কৰোঁ এই বিশ্বত ভাইৰাছতকৈও বেছি মাৰাত্মক আৰু দুটা বেমাৰ আছে অৰ্থ আৰু স্বাৰ্থ টকা থাকিলে সকলো আছে আৰু স্বাৰ্থ নাথাকিলে কোনো নাই ৰূপৰ দ্বাৰা হয়তো আপুনি কিছুদিন প্ৰশংসা লাভ কৰিব পাৰে কিন্তু গুণৰ দ্বাৰা আপুনি আজীৱন প্ৰশংসিত হ'ব সেইবাবে ৰূপৰ চৰ্চা নকৰি গুণৰ চৰ্চাত থাকক সদায় জীৱনত যিমানেই ভাল কাম কৰক লাগে এদিন সকলোৱে পাহৰি যাব কিন্তু ভুলবশতঃ এটা বেয়া কাম কৰক ৰেকৰ্ড হৈ যাব লাগিলে অকলেই থাকক কিন্তু গাখীৰ খুৱাই সাপ পোহা বন্ধ কৰক 30 বছৰৰ পিছত কেতিয়াও বিয়া নাপাতিব কাৰণ যৌৱন থাকোঁতেই যদি বিয়া নকৰাই যৌৱনৰ আনন্দ কি কেনেকৈ অনুভৱ কৰিব যৌৱন এবাৰেই আহে সেইবাবে পাৰিলে 30ৰ আগতেই বিয়া পাতক খং আৰু ধুমুহা দুয়োটা একেই কিমান ক্ষতি হৈছে সেয়া ঠাণ্ডা হোৱাৰ পিছতহে বুজা যায় মুখত যাৰ মিঠা কথা তেওঁই পিঠিত চুৰি মাৰে অসৎ সংগত থকাতকৈ অকলে থকাই ভাল টকাৰ ঋণ পৰিশোধ কৰিব পাৰি কিন্তু দুঃসময়ত যি কাষত থাকে তেওঁৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি যৌতুক নিনিয়াকৈ শহুৰৰ ঘৰত ভৰি থোৱা নকইনাজনীয়ে ভালকৈ জানে মানুহে কিমান কথা শুনাব পাৰে এই পৃথিৱীত প্ৰিয়জন বুলি কোনো নাই যি আছে সেয়া কেৱল প্ৰয়োজন যেতিয়া প্ৰয়োজন শেষ হয় তেতিয়া প্ৰিয় মানুহবোৰেও ৰং সলায় খঙক মনত ঠাই দিলে সম্পৰ্ক নষ্ট হয় অভিমানক মনত পুহি ৰাখিলে দূৰত্ব বৃদ্ধি হয় কিন্তু সকলো ভুল ক্ষমা কৰি দিলে প্ৰতিটো সম্পৰ্ক স্থায়ী হয় ভালপোৱাখিনি বুজাবলৈ বহু কিবা কিবি কৰাৰ প্ৰমাণ দিয়াৰ কোনো প্ৰয়োজন নাই যি সঁচাই ভাল পাব বিচাৰে যি আপোনাক বুজিব বিচাৰে তেওঁ আপোনাৰ চকুলৈ চালেই সকলো বুজিব আৰু যি অবুজ যি বুজিবলৈ চেষ্টা নকৰে তেওঁৰ বাবে গোটেই জীৱন দিলেও তেওঁ বুজি নাপায় মানুহ হ'বলৈ হ'লে মনুষ্যত্ব থকা দৰকাৰ চালাকটো খিয়ালো হয় মা দেউতাই দিয়া শিক্ষাই প্ৰকৃত শিক্ষা স্কুল কলেজত আমি কেৱল ডিগ্ৰীৰ শিক্ষাহে লাভ কৰোঁ মানুহেই এনে এক প্ৰাণী যাক বিশ্বাস বা অবিশ্বাস কোনোটোৱেই কৰিব নোৱাৰি বিশ্বাস কৰিলে প্ৰতাৰিত হ'ব আৰু অবিশ্বাস কৰিলে হেৰুৱাব লাগিব
এটা সন্তানে আত্মীয়ৰ পৰা কিমান মৰম পাব পাৰে সেয়া নিৰ্ভৰ কৰে সেই সন্তানটিৰ দেউতাকৰ উপাৰ্জনৰ ওপৰত। নিশা হ'লে আন্ধাৰত যিজনে অকলে দুখত ভাঙি যায় সেইজনেই মনৰ সকলো বেথা লুকুৱাই দিনৰ পোহৰত আনক হহুৱায়। ল'ৰাটোৰ সৈতে বোৱাৰীজনী সুখী থকা দেখিলে বহু শাহুৱে মনত কষ্ট পায়, কিন্তু নিজৰ ছোৱালীজনী জোৱায়েকৰ সৈতে সুখত থকা দেখিলে সেই একেজনী মানুহেই মনত সুখ পায়। এয়াই আমাৰ সমাজৰ বাস্তৱতা। আনৰ দৃষ্টিত বেয়া হ'বলৈ বেয়া কাম কৰাৰ প্ৰয়োজন নাই। উচিত কথা ক'লেই আপুনি মানুহৰ চকুত বেয়া হৈ পৰিব। ফুলক নাকৰ ওচৰলৈ আনি শুঙিলেহে গোন্ধ পায়, কিন্তু গেলা পচা বস্তুৰ দুৰ্গন্ধ দূৰৰ পৰাই নাকত লাগি যায়। একেদৰে যোগ্য লোকক বিচাৰি তেনে লোকৰ কাষলৈ যাবলগীয়া হয়, কিন্তু অযোগ্যজন আপোনা আপুনি আপোনাৰ ওচৰলৈ আহি তেল মাৰিবলৈ বিচাৰিব। জীয়াই থাকোঁতে মানুহৰ মূল্যায়ন নহয়, কিন্তু মৃত্যুৰ পিছত মূল্যায়নৰ অভাৱ নহয়। মৃত্যুৰ পিছত মানুহে কয় মানুহজন বহুত ভাল আছিল, তেওঁৰ নিচিনা মানুহ পাবলৈ টান। অমুকৰ মৃত্যুত এয়া অপূৰণীয় ক্ষতি। এজন গুৰুত্বপূৰ্ণ মানুহক হেৰুৱালো, এওঁৰ স্থান কোনেও পূৰাব নোৱাৰে। মানুহজনে কেতিয়াও বেয়া কাম কৰা নাছিল, সমাজৰ বাবে তেওঁ বহুত কৰি থৈ গৈছে, কিন্তু সেই একেজন মানুহেই জীয়াই থাকোঁতে কিমান যে লাঞ্ছনা গঞ্জনা সহ্য কৰিছিল তাৰ কোনো হিচাপ নাই। আচলতে মূল্যটো সকলোৱে বুজি পায়, কিন্তু জীয়াই থাকোঁতে নহয়, হেৰুৱাৰ পিছতহে। কাকো কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব, কাৰণ মৃত্যুৰ পূৰ্বে ক্ষমা খুজিবলৈ তেওঁক হয়তো বিচাৰি নাপাবও পাৰে। ক্ষমা পাব শিশুকালত, কষ্টত যাব বৃদ্ধকাল, যৌৱন হ'ল শ্ৰেষ্ঠকাল, কৰ্ম কৰক ইহকালত। এই কথাখিনি যদি আপুনি বুজি লৈ জীৱনত আগবাঢ়ি যায় তেন্তে আপোনাৰ জীৱন নিশ্চয় সুন্দৰ হৈ পৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল। আমাৰ কথাখিনিৰ সৈতে আপুনি একমত? যদি কথাখিনিৰ সৈতে আপুনি একমত তেন্তে এটা কমেণ্ট কৰি আপোনাৰ অনুভৱ প্ৰকাশ কৰিব। লগতে ভিডিঅ'টো যদি সঁচাই ভাল লাগিল তেন্তে এটা লাইক আৰু শ্বেয়াৰ নকৰাকৈ নাথাকিব। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।